গাইছ এইপিনে ওলাই গ'লোঁ মই কেমেৰা হাতত লৈ আৰু আহিয়েই চালোঁ। তো এনেকৈ অমিতা মিহি মিহিকৈ মানে কাটি আছে, ভাজি কৰিব চাগে, ভাজি বনাব। তো তাকো অকণ দেখাই ল'লোঁ আপোনালোকক। এয়া আমাৰ গছৰ অমিতাই মই যে লগাইছিলোঁ সেই গছৰ হয়। মই পিনে আপোনালোক সকলোকে মোৰ চেনেলত আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। তো এয়া ফাইনেলি একদম মই গা ধুই দিলোঁ আজি। তো মানে অকণ চুলিখিনি এতিয়া মেলি দিছোঁ শুকাবলৈ, নহ'লে এনেই তিতা চুলি মানে বান্ধি থ'লে মানে গোন্ধায়। তো আৰু এইপিনে চাওক ব্লেংকেটটো অকণ ৰ'দত দি দিছিলোঁ, তো অকণ ৰ'দ লাগিবলৈ। তো এতিয়া আহিছোঁ এইকেইটা নিবলৈ। তো আহি পিনে ইয়াত ৰখি দিছোঁ, অকণ এলাহ লাগি গৈছে আৰু অকণ পিছতে লৈ যাম। তেন্তে গাইছ মই এইকেইটা লৈ লওঁ, তাৰপিছত মই আকৌ আপোনালোকক দেখাই আছোঁ। এইকেইটা নি কিনে ঘৰত নি কিনে জাপি দিম। লৈ লৈছোঁ। এয়াকে চাক কেনেকৈ নি আছোঁ, আকৌ মাটিত লাগি যাব ভয়ো লাগে। এখন হাতেৰে কেমেৰা ধৰি আছোঁ যে। তেন্তে গাইছ মই ৰুমত পাই লওঁ, আকৌ মই আপোনালোকক লগ পাই আছোঁ। গাইছ মই এতিয়া এইখিনি জাপি আছোঁ। তো এতিয়া আবেলি টাইম যিহেতু হৈ যাব, এতিয়া আজি কি কৰিম জানেনে? আজি মই এই মানে মাৰ হাতেৰে মুৰ্গীৰ ছাল আনিছোঁ কিনি। তো আজিও খাব মন গৈছিলে আৰু মই যিহেতু ভাল পাওঁ খাই, তো এইখিনিতে বহি বহি বাচিম। তো তেন্তে গাইছ বাচি লওঁ, তাৰপিছত আকৌ বাচোঁতে একদম বহুতখিনি সময় লাগি গ'ল। তো আপোনালোকক আৰু দেখুওৱা হোৱা নাই, যিহেতু আজি নবনাওঁ। তো এনেও 2-3বাৰ বাচিহে বনাব লাগে, মোৰ নহ'লে কেনেকুৱা লাগে জানো। তো আজি একচুৱেলি মুৰ্গীৰ ছাল নবনাই, আজি বনাব চিকেন। তো এতিয়া ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিম, সন্ধিয়া হৈ গৈছে। তেন্তে গাইজ মোৰ লগতে থাকক। তো আমি আজি চিকেন বনাম, তো সেইখিনি আপোনালোকক দেখাম। তো তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। গাইজ এয়া চাক ছাল মই বাছি দিছোঁ, ইমানেই টাইম লাগিছে, মানে ইমানেই সৰু সৰু নোম আছিলে। একদম বহুত ভালকৈ বাচিছোঁ, নহ'লে আকৌ খাওঁতে কেনেকুৱা লাগে নহয়। তো আজি একচুৱেলি নবনাই, কাইলৈ বনাম। কাইলৈ আকৌ ভালকৈ বাচি তাৰপিছত পুৰি পিনে বনাম। তো আপোনালোকক অকণ দেখালোঁ আৰু জাষ্ট কেনেকৈ বাচিলোঁ। আৰু এইপিনে হ'ল আবেলি টাইমত যিহেতু কিবা এটা খাব লাগে, সেইবুলি বায়ে মানে আজি একচুৱেলি চাহ খাব মন যোৱা নাই কাৰোৰেই। তো আজি চাহ বনোৱা নাই। আজি আমি চাউল এনেকৈ ভাজি লৈ, তো তাত জলকীয়া অকণ কাটি কুটি দি এনেকৈ খাই আছোঁ। অকণ জ্বলা জ্বলা লাগি আছে, বহুত ভাল লাগি আছে খাই। আৰু সেইপিনে আদনানৰ কাৰণেও অকণ দিছোঁ, মানে আদনানেতো জ্বলা খাব নোৱাৰে। তো তাৰ কাৰণে এক্সট্ৰাকৈ চাউল ভাজা অলপ ৰাখি থৈছোঁ। আমি মানে যোনটো খাওঁ আদনানো সেইটোৱে খায় আমাৰ লগত। তো সেই বুলি এনেকৈ জলকীয়া দি এনেকৈ আপোনালোকেও খাব, চাউল ভাজি ভাল লাগে। কেতিয়াবা ভাল লাগে, আকৌ চব সময়তে ভাল নালাগে। তো আৰু এই খাওঁতে হৈ গ'ল সন্ধিয়া। যিহেতু আৰু সন্ধিয়াৰ কাৰণে এতিয়া বনোৱা মেলা চলিব, তো তাৰে অকণ দেখাওঁ আপোনালোকক। এইপিনে গাছ কাটি থৈছে, ধুই থৈছে, একদম ফাইনেল ধুই থৈছে মাংস। এইপিনে চাওক পিঁয়াজ, নহৰু, তাৰপিছত গৰম মছলা আৰু ইয়াতে অমিতা এনেকৈ মিহি মিহিকৈ কাটিছে। আৰু এইপিনে চব মছলা পাতি মানে একেলগত বাটিত দি আছোঁ, কোনটো কিমান পৰিমাণৰ লাগিব। তাৰপিছত ফাইনেল হৈ যাব আমাৰ বনোৱা মেলা কাম। এয়া জিৰা গুড়িও দি দিছে, আৰু এতিয়া ফাইনেলত দিব নিমখটো বাকী আছে। নিমখো দি দিলে
তেন্তে গাইজ যেতিয়া বনাওঁ তেতিয়া আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া ফাইনেলি চৌকাত দি দিছোঁ কেৰাহী। তো এতিয়া কেৰাহী এখন গৰম হ'ব দিব লাগিব, তাৰপিছতহে তেল ঢালিম আমি। এয়া গাইজ কেৰাহী গৰম হৈ আহি গ'ল। তো আমি এতিয়া তেল ঢালি দিম এইখিনিতে। এয়া গাইজ আমি তেল দি দিছোঁ ফাইনেলি। তো তেল গৰম হোৱাৰ পিছত এতিয়া নহৰু এইখিনি ফ্ৰাই কৰিব লাগিব, যিহেতু অকণ সময় আমি ৱেইট কৰিম। তো তেল গৰম হোৱালৈকে এয়া গাইজ এতিয়া আমি এইখিনিতে পিঁয়াজ নহৰুখিনি দি দিম ফ্ৰাই কৰিবলৈ। এয়া দি দিছোঁ নহৰু আৰু লগত পিঁয়াজখিনিও দি দিম। এইটো পিঁয়াজ এয়া দি দিছোঁ পিঁয়াজখিনিও। তো এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত আমি মাংসখিনি অকণ ফ্ৰাই কৰিম। এতিয়া মাংসখিনি দি দিছোঁ ইয়াতে অকণ ফ্ৰাই কৰি ল'বলৈ। একচুৱেলি কি ব্ৰইলাৰ মাংস অকণ ফ্ৰাই কৰি নল'লে তো খাবলৈ ভাল নালাগে সিমান। তো সেইকাৰণে আমি অকণ ফ্ৰাই কৰি লওঁ তেলত। তাৰপিছত গাইজ মছলা পাতি যি লাগে মানে চব দি দিম। তাৰপিছত একেবাৰে শেষত গৰম মছলা দি নমাই দিব। ধুনীয়া হ'ব। আমাৰ মাংসখিনি প্ৰায় ফ্ৰাই হ'ব ধৰিছে। চাওক আপোনালোকে এটা ধুনীয়া কালাৰ আহি যাব। তো কালাৰ অহাৰ পিছতে আমি মছলা পাতি এড কৰি দিম ইয়াৰ লগত, আৰু তাৰপিছত অকণ জোল দি দিম, হৈ যাব ফাইনেল। তেন্তে গাইজ মই পিছত আকৌ মছলা পাতি চব দি দিছোঁ। আদমান আহি গ'ল আমাৰ কোলাত, সেইকাৰণে অসুবিধা হৈ আছে। চাওক গাইজ একদম বেছি ধোৱা এতিয়া দেখাব নোৱাৰি, একদম ফাইনেল লুকটো দেখাম আপোনালোকক। এইয়া গাইজ চাওক আমাৰ ফাইনেল হৈ গ'ল চিকেন। চাওক কেনেকুৱা কালাৰটো হৈছে, ইমানেই ধুনীয়া মানে। তেন্তে গাইজ মই এতিয়া ভাত খাম, আৰু ভাত খাই কিনে আপোনালোকক জনাম তো আমাৰ চিকেন খাবলৈ কেনেকুৱা হৈছিলে, আৰু জনাই পেলাইহে মই আজি ৰাতি শুম আপোনালোকক। তেন্তে গাইজ তেতিয়ালৈকে আপোনালোকে চাই থাকক আৰু অকণ ৱেইট কৰক মই কোৱালৈকে। তেন্তে মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। জাষ্ট খাই বৈ আহি বহি দিলোঁ ইয়াতে। তো মোৰতো খুব ভাল লাগিছে চিকেন খাই। তো আপোনালোকেও এনেকৈ এদিন ট্ৰাই কৰি বনাই খাই চাব, ভাল লাগিব পাৰে। মোৰতো খুব ভাল লাগে, এনেকৈ মই সদায়ে খাওঁ। আৰু এতিয়া প্ৰায় ৰাতি 10টা বাজিবলৈ আৰু 5 মিনিটহে বাকী আছে। তো এতিয়া শুই যাম। তো শুই যোৱাৰ আগত বোলো নাই আপোনালোকক জনাই লওঁ। তো মোৰ ফালৰ পৰা চবকে গুড নাইট। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে মোক আগুৱাই লৈ যাব লাগিব, যিহেতু ইমানখিনি আপোনালোকে আনিছে। আৰু এতিয়া প্ৰায় 10টা বাজিল। তো মই এতিয়া হাত মুখ ধুই ফাইনেলি হৈ যাম। তো তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক, আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। নেক্সট আৰু এটা মজাৰ ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ।